হাই ভিউৱাৰ্ছ এনিছ ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাই আছোঁ মোৰ হাঁহৰ গঁৰালটো আৰু মোৰ কিমান হাঁহ আছে বৰ্তমান মোৰ ঘৰত মই সেই দেখুৱাম আজি আপোনালোকক। আৰু এইজনী হাঁহ কণী ফুকি উঠিলে আৰু তাইক কণী দিছিলোঁ মই 12টা, তাৰ পৰা ওলাল মাত্ৰ 4টা। আৰু বাকী আচলতে বহুতকেইটা বেয়া হৈয়ে যায়। তাৰপিছত আৰু কাষত এইজনী আছে, এইজনীক মই কণী দিছোঁ 15টা। তাই বৰ্তমান কণী ফুটিবলৈ ওলাই আছে, ফুটি আছে আজিৰ পৰা। আৰু এনেকৈ প্ৰতি বছৰে মই কণী ফুটিবলৈ দি দিওঁ। তাৰপিছত এইবিলাক চাই ভাল লাগে। আৰু দেখিছেনে এটা এটাকৈ তলত কণী ফুটি আছে। আৰু শেষত গৈ তাইৰ কণী ফুকিল পোৱালি হ'ল 15টা। গতিকে আমাৰ ঘৰত বৰ্তমান সৰু পোৱালি আছে 18টা। আৰু ডাঙৰ হাঁহবোৰ মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চোতালতে ৰুম বনোৱা কথা আছিল, কিন্তু ৰুম বনোৱা নহ'ল। গতিকে এই চোতালতে এটা চাইডে আমি নেট বান্ধি এনেকৈ হাঁহবোৰ থাকিবলৈ দিছোঁ। আৰু ইয়াত আছে 50টা পোৱালি। আমি আনিছিলোঁ আদাবাৰীৰ পৰা, হ'লচেলত আনো। আৰু এই পোৱালি এটাত পৰে 35 টকামানকৈ পৰি যায়। আৰু আমি তাৰ পৰা দানাও লৈ আহোঁ, হাঁহৰ দানা, কাৰণ এমাহ দুমাহ সেই দানাই খুৱাওঁ, বেলেগ খাদ্য আমি নিদিওঁ। তাৰ লগত ভিটামিন আৰু বেলেগ বেলেগতো মেডিচিনবোৰ থাকেই। আৰু প্ৰথম আনি পেলাই আমি দুদিনমান আমি লাইটত থওঁ, 2 দিন বা 3 দিন। তাৰপিছত এওঁলোক এনেকৈ ডাঙৰ হৈ যায়। আৰু 2 মাহত যথেষ্টখিনি ডাঙৰ হ'ল এই পোৱালিকেইটা। আৰু ৰাতিপুৱাই মৰ্ণিং ৱাক কৰি আহি কেতিয়াবা এখেতে নিজেও হাঁহক দানাবোৰ দিয়ে। আৰু যেতিয়া বাচনটো যিফালে লৈ যায় সেইফালে হাঁহবোৰ সেনেকৈ পিছে পিছে দৌৰি থাকে, কেৱল বাচনটো তেওঁলোকে চিনি পায়। আৰু ক'বলৈ গ'লে সৰু সুৰা হাঁহৰ ফাৰ্ম এখনেই দুয়োজনে মিলি একেলগে চলাই আছোঁ, সেনেকুৱা হৈছে কথাটো। আৰু 4 মাহমান আগতে আনিছিলোঁ এই মধ্যমীয়া বয়সৰ এইকেইটা 50টা পোৱালি। তাৰ পৰা মৰি মৰি এই 19টা আছে। আৰু কেইটামান আৰু 9টা হাঁহ আছে আমাৰ পথাৰত ইতিমধ্যে গুচি গ'ল। আৰু সেই 9টা আগৰে আমাৰ ঘৰত ফুকুৱা। বাকী এই 50টাকৈ আমি আনিছিলোঁ আদাবাৰীৰ পৰা, হ'লচেলৰ পৰা কিনি। গতিকে টোটেল মোৰ ঘৰত হাঁহ থাকিল 80টাৰ ওচৰত মোৰ বৰ্তমান হাঁহ আমি পালি আছোঁ দুয়োজনে।